পয়সা তোলা কোন কামটা দেশে পয়সা পয়সা ওলা আটক পয়সা দিও পয়সা দিও আর পয়সা হয় অনেক কিছু কথা বলে আছে স্যার অনন স্যার আও আয় রাইজৰ মানুহবিলাক আহক আপোনাৰ পইচা লাগে খৰচ কিয় লাগে আপোনাক চাই আছো আলোচনা আপোনাক চাই আছো আৰু মাতিলে গাড়ী লগতে বহুত হৈছে আপোনাৰ ভিতৰত কি বুলি ভাবছি আপুনি আপনি জোর করা পয়সা হলে আপনি পয়সা তুলা হিসাব কৰক নোটকেইখনৰ নম্বৰবিলাক এই নম্বৰবিলাক আমি এছজি দিয়া নম্বৰটো চাই লওঁ আমি এছজি অফিচৰ লৈ আছোঁতো চাই লওক মোৰ স্কুলখনৰ নাম 150 নং ৰামপুৰ প্ৰাথমিক বিদ্যালয় মই অকলে এইখন বিদ্যালয়তে আছোঁ আৰু মোৰ প্ৰধান শিক্ষক এই স্কুলৰ আজি যোৱাকালিৰ পৰা তাৰমানে ফোন কৰি থাকিল যে কাৰেণ্টৰ নামত কিবা এটা চাব আহিব তেওঁ কামখিনি কৰিছে কৈছে আহক ছাৰ বুলি কওঁতে মুছা আলি চিফ ইঞ্জিনিয়াৰ বাক্সা জিলাৰ চিফ ইঞ্জিনিয়াৰ তেখেতে ফোন কৰিছিল ফোন কৰাৰ পিছত কৈছে আহক ছাৰ কৈছে মই যাম কিবা এটা কৰিব ৰাতি দুবাৰো ফোন কৰিছে কিবা এটা কৰিব কৈছে মই কি কৰিম ছাৰ মইতো পইচা খৰচে কৰি দিলোঁ দিব লাগিব ইমান টকা খৰচ নহয় মই কৈছে ভাউচাৰখিনি দেখুৱাম ছাৰ ভাউচাৰখিনি চাব তাৰপিছত স্কুলত আহিল কিন্তু মই এইবিলাকত পইচা দিয়াৰ কোনো পক্ষপাতি নহয় ইয়াৰ আগতেও স্কুলে এচি আৰু মোৰ ৰুমৰ বনোৱাৰ ক্ষেত্ৰত পইচা বিচাৰিছিল মই তাতো নিদিলোঁ সেই কথাটো আকৌ আজিও কৈছে যে আপুনি আগতেও একো নকৰিলে কিবা এটা দিব লাগিব আজি কৈছে মোৰ পইচা নাই ছাৰ এনেকৈ ক'লোঁ নহয় কিবা এটা কৰিব লাগিব গাড়ীখন লৈ আহিছোঁ দিব লাগিব তাৰপিছত নেপৰাকৈ ধৰি পেলাই পইচা অলপ বিচাৰিলে কিমান বিচাৰিছে 5000 টকা বিচাৰিছিল মোৰ তাত ইমান পইচা নাই মোৰ 3500 টকা আছিল তাৰে 500 টকা মই ৰাখি এই 3000 টকা দিলোঁ ইতিমধ্যে আমাৰ ইয়াৰ আগতে মই আমাৰ গোটেইখিনি যে পইচা বিচাৰিছিল এই কথাখিনি মই আমাৰ উপদেষ্টাসকল আছিল প্ৰেচিডেণ্ট আছিল তেওঁলোক কৈছে যে পইচা দিব নালাগে তাৰ কাৰণে কিবা যদি পাৰে প্ৰমাণ এটা ৰাখি দিওঁ পইচা দিয়ান্তে আমি সাংবাদিক দাম বা কিবা কৰিম আৰু সেইমতে মই চিন্তা কৰিলোঁ যে সেইমতে মই সাংবাদিক বন্ধুসকলকো কৈছিলোঁ যে এনেকুৱা কথা মই এইবিলাকত দুৰ্নীতিত মই যাব নোৱাৰোঁ এই পইচা বিচাৰিছে ঠিক আছে আমি যাম বাৰু হেৰিটো আমি কৰি দিম সেইমতে তেওঁলোকে ছাইডত আছিল আৰু মোৰ লগত আমাৰ উপদেষ্টা আছিল উপদেষ্টাকো পইচাখিনি দিয়া দেখা পাই পেলাই তেখেতে ধৰিলে যে কিহৰ পইচা লাগে তাৰপিছতে সাংবাদিক বন্ধুসকল আহি আৰু তেখেতক ধৰি ৰুমৰ ভিতৰত আবদ্ধ কৰিলে কথাখিনি তেখেতে জবাববন্দী ল'লে তেখেতে পইচা লওঁ বুলি কৈছে তাৰপিছত আমি পুলিচ মাতা হ'ল পুলিচে গ'ল যাই কিনে পুলিচৰ আগতো তেখেতে কৈছে মোৰ পইচা লওঁ বুলি আৰু এইখিনি পইচাখিনি তেখেতৰ পকেটৰ পৰা ওলোৱা হৈছে
তেখেতৰ কৰ্মৰ অতিষ্ঠ হৈ আপোনালোক আগৰ পৰা সতৰ্ক হৈ আগৰ পৰাই সতৰ্ক হৈ আছোঁ মই যোৱাকালি ৰাতিৰ পৰা মই সতৰ্ক হৈ আছোঁ যে আগতে যোৱা বছৰৰ পৰা মোক এনেকুৱা হাৰাচমেণ্ট দিয়ে খালি পইচা লাগে কিন্তু মই পইচা দিয়াৰ কাৰণে কোনো পৰীক্ষা পাতি নাছিলোঁ মই এইবিলাক কাৰণ চৰকাৰী কাম মোৰ পইচা নহয় কণ ল'ৰা ছোৱালীৰ পইচা মই কেনেকৈ দিওঁ মই দিব লাগে যদি মই লিখি দি হৈ যাব পাৰিছিলোঁ তাক যোৱা বছৰ যে মোক এখন লিখি দিয়ক মই পইচা দিম নাই এনেকৈ নেদিওঁ বুলি এতিয়া আজিৰ ক্ষেত্ৰত 10খন স্কুলৰ পৰা তেখেতে পইচা কালেকশ্যন কৰিছে 5,000কৈ আমাৰ স্কুলৰ যিখিনি জানো মই গোটেইখিনি হেডমাষ্টৰে মই ফোন কৰি আছোঁ কাৰ স্কুলত গৈছিল কাৰ স্কুলত যোৱা নাই গোটেইখিনি মই যোগাযোগ চলি আছিল যে কিমান দিলি পইচা কিমান দিলি গোটেইখিনি আছে ৰেকৰ্ডিঙো আছে এইবিলাক এই পইচা 5,000কৈ আনিছে গোটেই স্কুলত তেখেতে হয় মোৰ ৰেম্পৰ কাৰণে আপোনাৰ স্কুলখনৰ নাম মোৰ চিলগিজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয় আপোনাৰ পৰা কিমান আনিছে মোৰ প্ৰায় 2,000 টকা আনিছে কিমান দিন আগত আনিছে তেখেতে খং কৰিছে গোটেইখিনি বিচাৰিছে 5,000 বিচাৰিছে আপুনি প্ৰধান মই আজি ইতিমধ্যে তেখেতে আজি মোক লগ কৰাৰ কথা আছিলে মই কিন্তু মই ফোন কৰি পেলাই তেখেতক মানে ব্যস্ত থাকিলে নেকি নে এইবিলাক গোলমালৰ কাৰণেই হয় আৰু মোক মাতিছিলে আৰু ইউটিলাইজেশ্যন ফৰ্ম এখন দিছে এখন মই ফিল আপ কৰি আনি দিছিলোঁ আনি মোৰ হাতত আছে এতিয়াও তেখেতৰ মানে আপোনাৰ পৰা এই 2,000টো কেতিয়া আনিছিলে এই পৰহি আনিছিলে বাকী পইচাখিনি কি আজি দিয়া কথা আছিলে আজি তাৰমানে সুধিছিল আৰু কিহৰ বাবে সুধিছিল পইচাটো কিহৰ বাবে লাগে বুলি ৰেম্প এটা বনাইছে মই তেখেতক তাৰমানে মই আগতে তেখেতৰ লগত বহুত তৰ্ক কৰিছোঁ মই পইচা দিব নোৱাৰি বুলি কৈছিলোঁ কিছু মোৰ অসুবিধা হ'ব বুলি পেলাই কৈছিলে কোৱাত আৰু মই উপায় নাপায় কৰিলোঁ আৰু কামটো কৰিলোঁ ফটো আনিব দিছে মোৰ লগতে আছে এই ফটো মোৰ গোটেই ফৰ্ম চৰ্ম আছে এইখিনি কথা আচ্ছা আজি ঘটনাটো আচলতে কি হৈছিল ঘটনাটো এনেকুৱা আছিল আমাৰ CRCCবিলাকে আমি মানে আমাৰ ডিষ্ট্ৰিক্টৰ অৰ্ডাৰ অনুযায়ী ছাপোৰ্ট এণ্ড মনিটৰিঙৰ কাৰণে আমাক মানে বেলেগ ক্লাষ্টাৰত তিনিজন CRCC পঠাইছিল আমি সেই মৰ্মে 150 নং ৰামপুৰ ৰেলপিত আমি উপস্থিত আছিলোঁ আৰু তাত আমি হেড ছাৰৰ পৰা গম পালোঁ যে আজি ডিষ্ট্ৰিক্ট প্ৰজেক্ট ইঞ্জিনিয়াৰজন আহিব আৰু তেখেতে মানে পইচা ল'ব আহিব এইটোৱে কাৰণ তেখেতৰ ইলেক্ট্ৰিচিটিৰ পইচা সোমাইছে আমি গোটেইখিনি লক্ষ্য কৰিছোঁ তেখেতে কাম চামখিনি সুন্দৰকৈ কৰিছে তাৰপিছত আমি তেখেতক ক'লোঁ যে কিয় পইচা দিয়ে আপুনিতো কাম চামখিনি সুন্দৰকৈ কৰিছে কৈছে নাই তেখেতে নামানে মোক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আছে ফোন কৰি আৰু পইচা নিদিলে বোলে ভৱিষ্যতে মই একো ফাণ্ড নাপাম স্কুলখনৰ মই কৈছোঁ ঠিক আছে তেতিয়াহ'লে আজি দেখা যাব আমি আছোঁৱেই যিহেতু আহক তেখেত কিন্তু আমি অকণমান মানে পৰিকল্পিতভাৱে কৰিলোঁ কি আমি জানো যে আমি থকাত তেখেতে নিশ্চয় পইচা নল'ব সেইকাৰণে আমি অলপ দূৰত অৱস্থান কৰিলোঁ আৰু যেতিয়াই তেখেতৰ মানে পইচাটো লৈ তেখেতে গাড়ীত আহিল আমি আগচি ধৰি কিন্তু ইতিমধ্যে আমি এটা কাম কৰি ৰাখিছিলোঁ সেই নোটখিনি আমি ভিডিঅ' কৰি ৰাখিছিলোঁ নম্বৰসহ যাতে আমি পিছত তেখেতক আমি ধৰিব পাৰোঁ আৰু সেই মৰ্মে আমি ধৰি সেই নোটখিনি তেখেতৰ পৰা উদ্ধাৰ কৰিছোঁ আৰু তেখেতে স্বীকাৰো কৰিছে তেল খৰচৰ নামত লোৱা বুলি এতিয়া কথাটো হ'ল এখন বিদ্যালয়লৈ গৈছে এজন অফিচাৰ কেতিয়াবা কিবা কাৰণত তেখেতক কিবা এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ কৰা যায় সেইটো উইলিংলি হেড টিচাৰবিলাকে কৰেই সাধাৰণতে কিন্তু এখেতে এটা মিছন হিচাপে লৈছে প্ৰত্যেকবিলাক স্কুলত আমি ইতিমধ্যেই এখেতৰ বিষয়ে আমি আমাৰ ডিষ্ট্ৰিক্টত বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰিছোঁ কিন্তু কোনেও সাহস নকৰে এখেতক একশ্যন ল'বৰ কাৰণে উঠি ৰজা বহি ৰজা হৈ গৈছে আৰু আপোনালোকে শুনিলে আচৰিত খাব অকল মোৰ ক্লাষ্টাৰটোৰ পৰাই প্ৰায় 3 লাখ টকা উঠাইছে 40,000 টকা ৰেম্প এটা দিয়ে তেখেতে 8,000কৈ লয় আৰু যদি নিদিয়ে শিক্ষকসকলক ভাবুকি প্ৰদৰ্শন কৰে বিভিন্ন ধৰণে মানসিক হেঁচা দিয়ে অন্য ধৰণে বিপদত পৰিব তেখেতে ইউটিলাইজেশ্যন চাৰ্টিফিকেট নাপাব গতিকে এনেকুৱা ধৰণে ভাবুকি প্ৰদৰ্শন কৰি তেখেতে সিংহভাগ লৈ যায় এতিয়া এই প্ৰচেছটোৱে আমাৰ শিক্ষা ব্যৱস্থাটোত সাংঘাতিক ধৰণে ইম্পেক্ট এটা আনিছে সাধাৰণতে কি হৈছে আমি এতিয়া স্কুলবিলাক ভিজিট মাৰি গম পাইছোঁ প্ৰধান শিক্ষক আৰু সহশিক্ষকৰ এনেকুৱা ধৰণে ভাবুকি প্ৰদৰ্শন কৰি তেখেতে সিংহভাগ লৈ যায় এতিয়া এই প্ৰচেছটোৱে আমাৰ শিক্ষা ব্যৱস্থাটোত সাংঘাতিক ধৰণে ইম্পেক্ট এটা আনিছে সাধাৰণতে কি হৈছে আমি এতিয়া স্কুলবিলাক ভিজিট মাৰি গম পাইছোঁ প্ৰধান শিক্ষক আৰু সহশিক্ষকৰ মাজত কোনো ধৰণৰ কোঅপাৰেশ্যন নাই এটাই কাৰণ তেওঁলোকে ভাবি লৈছে সহশিক্ষকবিলাকে ভাবে
প্ৰধান শিক্ষকে পইচাবিলাক খাই কামবিলাক আধৰুৱা কৰিছে। আচলতে নহয়, এই ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম অফিচাৰজন যেতিয়াৰ পৰা ইঞ্জিনিয়াৰজন যেতিয়াৰ পৰা আমাৰ বাস্কা জিলাত আহিছে তেতিয়াৰ পৰাই কামবিলাক আধৰুৱা হোৱা আৰম্ভ হৈছে আৰু শিক্ষকবিলাকে মানে কামবিলাক ভালকৈ কৰিব নোৱাৰে, এইকাৰণে তেখেতক পইচা দিব লাগে। মোৰ ক্লাষ্টাৰত মই শিক্ষকখিনিক বাধা দিছিলোঁ আৰু এজন শিক্ষকে প্ৰত্যক্ষভাৱে তেখেতক অপ'জ কৰিছিল, এইবিলাক ফোন ৰেকৰ্ডিঙো আছে, প্ৰত্যক্ষভাৱে অপ'জ কৰিছিল যে মই পইচা নিদিওঁ, CRCCয়ে বাধা দিছে। কিন্তু তেখেতে নুশুনি তেখেতে দুজনমান তেখেতৰ লগত আমাৰ শিক্ষকৰো দুখ নথকা নহয়, দুজনমান দালাল শিক্ষক তেখেতৰ লগত ঘূৰি সেই শিক্ষকজনক মানসিকভাৱে বিভিন্ন হেঁচা দি অৱশেষত তেখেতেও 5,000 টকা দিব বাধ্য হ'ল আৰু তেখেতে মোক গোটেইখিনি কনফেছ কৰা মোৰ ভিডিঅ' ৰেকৰ্ডিঙো আছে। গতিকে এতিয়া কথাটো হ'ল আমাৰ ব্যৱস্থাটোত যেন এটা ঘূণে ধৰিছে আৰু প্ৰত্যেক ক্ষেত্ৰতে আমি পুথিখলি অনাবিলাক ফাঁচি যাওঁ। এই ডাঙৰ ৰৌ বৰালিবিলাকক কোনেও কৰায়ত্ব কৰিব নোৱাৰে আৰু আমি কৰায়ত্ব কৰি আমি আইনত গতাই দিছোঁ। এতিয়া আইনে কিমান দূৰ ব্যৱস্থা লয় সেইটোৱে মানে চাবলগীয়া হ'ব। আৰু মই অনুৰোধ কৰিছোঁ এই আপোনালোকৰ মাধ্যমৰ যোগেদি যাতে তেখেতৰ গোটেই সম্পত্তিৰ অনুসন্ধান কৰি এটা জবত থাকি তেখেতে যিমান সম্পত্তি কৰিব লাগিছিল তাতকৈ 1000 গুণ বেছি সম্পত্তি কৰিছে। কাৰণ এদিনত যদি 2-3 লাখ টকা তেখেতে কালেকশ্যন কৰি লৈ যায়, এতিয়াও তেখেতৰ গাড়ীত 1.5-2 লাখ টকা ওলাব। গোটেইখিনি প্ৰধান শিক্ষক যাৰ পৰা পইচা লৈছিল আজি গোটেইখিনি শিক্ষক আহি তাত কৈ গৈছে যে মোৰ পৰা ইমান লৈছে। সেইখন লিষ্ট ক'ব গ'লে বহুত দীঘলীয়া হ'ব। গতিকে মই আৰু বেছি নকওঁ, আমাৰ CRCCখিনি সকলোৱে জানে কাৰ পৰা কিমান পইচা লৈছে। আপোনালোকে আৰু এই আমি গতাই দিছোঁ আমাৰ প্ৰশাসনক, আৰু প্ৰশাসনে যাতে এইবিলাক অনুসন্ধান কৰি এনেকুৱা অফিচাৰবিলাকক মানে সমূলঞ্চে নাশ কৰে, এয়ে মোৰ অনুৰোধ। বিদ্যালয়সমূহৰ যিটো মানে চৰকাৰী অনুদান আহে এই